নমস্কাৰ, মই প্ৰণামিকা পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। শুনিছে চাগে অলপ ৰিণিকি ভাহি আহিছে নাম। হয়, আজি আমাৰ গাঁৱত এখন ভাওনা অনুষ্ঠিত কৰিছে। নাটখনৰ নাম হৈছে কুলাচলৰ মুক্তি লাভ, আৰু তাতে ময়ো পোৱাৰ বাবে দ্ৰুপদী চৰিত্ৰটো ল'বলৈ পাই মই বহুত সুখী। কাৰণ আমাৰ গাঁৱত প্ৰথমবাৰ নামঘৰত এনেকৈ ছোৱালীক আছে, আৰু থাকিব ৰাতি কি হয় সেইখিনিও দেখাম, আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি গৈ থাকিম। গতিকে ব'লক পলম নকৰোঁ। ওলাই মেলি ৰেডি হ'লোঁ, আৰু এতিয়া নামঘৰৰ পৰা আহোঁ এপাক দেখাম সকলোখিনি। পইচা দিবি আৰু টোপোলা আৰু এফালে মোবাইল। এতিয়া ঘৰলৈ যাওঁ, অকণমান ৰৈ লওঁ, ৰেষ্ট কৰোঁ, তাৰপাছতে আকৌ লগ পাই আছোঁ আপোনালোকক। ভোক লাগিছে, নাম ভাঙিছে এতিয়া অলপ আগত, অকণমান ওলাই আহিছোঁ। দাদাহঁতে কিবা খাই আছে, মই আকৌ একো খাব নোৱাৰোঁ নহয়, সেইকাৰণে ওলাই আহিছোঁ, অকণমান ভাল লাগিব। তাৰপিছতে মই বইল খাবলগীয়া হৈছে, ভাত খোৱাই নাই, নাম ভাঙিছে যিহেতু। শৰাই দিছিলে, শৰাই এতিয়া ভাঙিলেও এতিয়া নাম শেষ হোৱাৰ পাছতে বইল ভাত অকণমান খাম, কিন্তু মানে ওলোৱা অকণমান আগতে খাম। এতিয়া খালে আকৌ কিবা কিবি লাগিব, একেবাৰে আজৰি হৈ মেলি মানে হেৰি কৰিব লাগিব। তাৰপিছতে এতিয়া আকৌ চাকি জ্বলাবও লাগিব, ৰাতিপুৱা যিহেতু মই নজ্বলালোঁ, চাকি জ্বলাম গধূলি সময়ত, চাকি দিমগৈ আকৌ। তাৰপাছতে আকৌ একেবাৰে ভাত অকণমান খাই আৰু ওলাবলৈহে যাম। চাই থাকিব দেই, সেইখিনি দেখাম আপোনালোকক। ভয় লাগিছে নহয় মোৰ, অলপ মাজে মাজে ধপধপকৈ বুকুখন আকৌ ভাল লাগে, আকৌ অকণমান ভাবিলে ভয় লাগে, ভাল লাগে, ভয় লাগে, তেনেকুৱাই হৈ আছে। সেইদিনাখন বৰ আখৰা দিনাখন এনেকুৱা ভৰি কঁপিছে নহয়, মোৰ সেইদিনাই কঁপিছে। আজি ভাবকচোন, দবা শংখ বাজিলে যে কি শিহৰণ এটা আহি যায় নহয়, আজি যে কি হ'ব মই তাকে ভাবিছোঁ। কনফিউজ নহ'লেই হৈছে, আৰু তাকে আৰু ভগৱানক ভালে কুশলে সকলোৱে যাতে ভালে কুশলে যাওক আৰু ৰাতিটো দেই। কি হয়, প্ৰথম লৈছোঁ নহয়, সেইকাৰণে ভয় লাগে। আমাৰ আকৌ ইউটিউবাৰে ভ্লগ কৰিবলৈকে পাহৰিলে, মই এতিয়া মনত পেলাই দিছোঁ বুলিহে ইউটিউবাৰ আছে, এই ভাগৰ ভ্লগটো চাব। এয়া আমি বন্তি প্ৰজ্বলন কৰিলোঁ দুইজনীয়ে। এতিয়া নামঘৰত লাইট জ্বলাই, এইবোৰ লাইটৰ চিষ্টেম কৰি আছে। চাকি গছে অকণমান ইয়াতে চাম, তাৰপাছত ঘৰলৈ যাম, আৰু অকণমান আৰাম কৰি আৰু ওলাম আৰু লাহেকৈ। এতিয়া মানে মই এহেঁতৰ ঘৰত ওলাবলৈ আহিছোঁ, চিন্তা কৰিকে হৈছে কেনেকৈ ওলাম। আমি মানে কাশ্মীৰ ঘৰ পালোহি। কাশ্মীৰ মোক এতিয়া মেকআপ কৰি দিব, আপোনালোকক তাৰপিছত দেখাই আছোঁ। দ্ৰুপদী পাগল হৈ আছে, তোমাৰ কেনেকৈ লাগে লগ পাম। আমাৰ হেমা বাইদেউ ওলাই আছে, মানে মোক উলিয়াই আছে। তাই ওলাব লাগিব বেছি, সেইকাৰণে মোক অকণমান, মই 3 ঘণ্টা আগতে ওলাই আছোঁ। মোৰ মেকআপ কেতিয়া হ'ব? এতিয়া এনজয় কৰি লোৱা, বনবাসত থাকিলে তুমি কান্দিয়ে থাকিব লাগিব। এয়া চাওক আপোনালোকে, ফেভিকল লগাইছে বোলে, চকু পানী এৰিলে। সবাই হাঁহি দিয়া। সূত্ৰই এইফালে পেইণ্ট কৰি আছে, আৰু মই আধা উলিয়াইছোঁ। আপোনালোকক যদি সম্পূৰ্ণ মোৰ চেহেৰা দেখাওঁ, আপোনালোকে ধ্ৰুপদীটা আধাটো ভয় খাই যাব। সম্পূৰ্ণটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়াহে দেখুৱাব। তেতিয়াহে পাব হয়নে ভাইটি?
এয়া কাশ্মীৰ ওলাই আছে হাই হেমা সুন্দৰী ওলাই আছে ইফালে সুন্দৰী হ'বলৈ সুন্দৰী হোৱা প্ৰচেষ্টা এয়া সুন্দৰী হোৱা প্ৰচেষ্টা তুমি আগৰ দিনৰ পঢ়িব লাগিব গম পোৱা নাই এতিয়া এনেদৰে মই ওলাই দিলোঁ কেনেকুৱা লাগিছে কমেণ্টত প্লিজ জনাবলৈ নাপাহৰিব আৰু এয়া ভাইটিবোৰ বহুত সহায় কৰি দিছে ওলোৱাত আৰু এই তাইতো হ'বই লাগে আৰু বহুত শিকাই আৰু এনেদৰে মই অলপমান পেইণ্ট কৰা জেগাটোলৈ ওলাই আহিলোঁ আৰু আপোনালোককো দেখাবলৈ অলপ চেষ্টা কৰিলোঁ এনেদৰে যিমানখিনি পাৰোঁ মই ভাওৰাখিনিক অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ বিশেষকৈ এনেদৰে মোবাইলটো লৈ এনেকৈ কৰি থাকিবলৈও বেয়া লাগিলে আৰু ভয়টো কেনেকুৱা লাগিছে আপোনালোকক কি ক'ম অলপ অলপ ভয়ো লাগিছে আৰু তেনেকৈ ভয়টো যেতিয়াই নামঘৰৰ ভিতৰলৈ সোমালোঁ অকণমান কমিছে এয়া চাওকচোন আহক মোৰ অলপ দৃশ্য
বাবে এটি নতুন অভিজ্ঞতা। মহাপুৰুষ সৃষ্টিৰাজি তথা অসমীয়া সংস্কৃতিৰ পৰিচয় ভাওনাত প্ৰথমবাৰৰ বাবে মই দ্ৰুপদী চৰিত্ৰত অভিনয় কৰিবলৈ পালোঁ। কিছু কথা শিকিবলৈ পালোঁ, নজনা কথা জানিবলৈ পালোঁ। তেনেধৰণে অলপ মানুহে নতুন অভিজ্ঞতা ল'ব লাগে। সেয়াই তাৰে মোৰ এটা প্ৰথম অভিজ্ঞতা। আৰু ভাওনাৰ ক্লিপ আছে তেনেদৰে অলপ কৰি পিনি মই নেক্সট ভিডিঅ'টি আপোনালোকে যদি চাব বিচাৰে মোৰ নেক্সট ভিডিঅ'টি আপোনালোকে চাব পাৰিব। আজিলৈ ইমানতে অন্ত পেলাইছোঁ। পুনৰ লগ পোৱাৰ আশাৰে মই প্ৰণামিকা আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। বাই বাই।